নমস্কাৰ কৰিব মই প্ৰণৱ ঠাকুৰীয়া আমাৰ যেটো জয় হোৱা বা জিকাৰ লগত জড়িত ইংৰাজী ভাৰ্ব আছে এটো কি উইন এই উইন ভাৰ্বটো যেটো পাস্ট ফৰ্ম আছে এটো কি WON আৰু ইয়াত ও থকা কাৰণে আমি পাস্ট ফৰ্মটো আমি বহুতে ওয়ান বা ওন বুলি কওঁ কিন্তু ভুল উচ্চাৰণ এটা উচ্চাৰণটো কি ওয়ান ওয়ান হয় আমাৰ যেটো ইংৰাজীৰ এক নম্বৰ সংখ্যাটো আছে আমি এটো ওয়ান বুলি যে কওঁ ঠিক তেনেদৰে এই WON এই পাস্ট ফৰ্মটো আমি তেনেকৈ ওয়ান বুলি উচ্চাৰণ কৰিব লাগিব গতিকে এইটো উচ্চাৰণৰ লগত নম্বৰ এক সংখ্যাটোৰ ওয়ান উচ্চাৰণটোৰ লগত সম্পূৰ্ণৰূপে মিল আছে যেনেকৈ ONE ওয়ান ঠিক তেনেদৰে WON এইটো উচ্চাৰণ ওয়ান 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 গতিকে দুটাৰ উচ্চাৰণটো কি ওয়ান এতিয়া আমি এটা উদাহৰণ ল'ব পাৰোঁ যে কোনে মেথছখন জিকিছিল which one won the match ধন্যবাদ